লৈছে নহয় ঘৰত আৰু কিমান দিন থাকিব চাগে ঠিক নাই আৰু মোৰ যে দিমাগটো গৰম হৈ গৈছেগে এফালে আকৌ এজনী আহিছে নহয় নেনা বৰ নিজকে সুন্দৰী বুলি ভাবে একেবাৰে কাম কৰিব লাগে যিহে ষ্টাইল দেখায় ধক্কা এটা মাৰি দিবলৈ মন যায় সেইজনীক দেখিলে মোৰ আপোনাৰ আকৌ কি হ'ল এতিয়া আৰু আপোনাৰ নিজৰ কাপোৰ নাই নি নেনাৰ কাপোৰ পিন্ধিছে যে লাগে যদি মই মাৰ কাপোৰ দিম নহয় দিয়ে তাই ক'লে মোক হেৰি বাইদেউ আপোনাৰ বোলে ফটো মাৰি দিম বুলি আৰু মোৰ আৰু ফটো মাৰ বুলি ক'লে শুনিলে আৰু মনটো একদম কিবা আৰু উগুল থুগুল লাগি যায় আৰু সেইকাৰণে আৰু অলপ ওলাই মেলি আৰু ফটো মাৰিবলৈ ওলাই আহিছোঁ আৰু তাই কাপোৰকে পিন্ধি আৰু কিনো হ'লনো তাতে ভাল লাগিবওতো লাগিব ন একো যে ভাল লগা নাই দেখিবলৈ চুলিখিনিও যে লাগিছে আৰু নামাতি মুখখন অলপ থাকে বুলি যি টি কথা কৈ থাকিবি আকৌ চৰম নাইকিয়া তোৰ নিজৰ চুলি কথা চাচোন লোকে তলত বান্ধে তোৰ সেই মূৰৰ ওপৰত মানুহে বান্ধি নথয় চুলি কেনেকুৱা যেন লাগে তোক দেখিবলৈ ওপৰত এনেকৈ বান্ধি থৈ দিয়ে টিকনি এডালৰ নিচিনাকৈ নিজৰটো হ'লে নাচাওঁ লোকৰ কোচা চাই থাকক আপুনিও যে একেবাৰে বৰ বিশ্ব সুন্দৰীজনী তোৰ লগত মুখ চপতি কৰাতকৈ নকৰাই ভাল দন্দুৰী আৰু মোৰে ঘৰত থাকি মোকে দন্দুৰী বুলি ক'বলৈ আহিছে মাত দিব নাজানো নেকি হা আৰু এনেকৈ ইমান খঙত চাই আছো যে নাই মোৰ মানে কেতিয়াবা মন চন বেয়া লাগিলে মই এনেকেই থাকোঁ হাঁহিবলৈও মন নাযায় মোৰ তোৰো মন বেয়া লাগে নে মইনামতি তুমিনো কেলে তইকে কথা কৈ আছা মোক তইকে নকয় কি আপুনি কম নেকি তোক আৰু শুন আজি যাব ওলাইছ নহয় যাবি আৰু নেক্সট টাইম আমাৰ ঘৰলৈ আকৌ নাহিবি উভতি কৈ থ'লোঁ মই এতিয়া মই আকৌ সেই ভেবেলী লতা তোমাৰ বাইদেউ নে কি হয় মোৰ জেঠাই হ'লেও মই আই ডোণ্ট কেয়াৰ বুজি পাইছা শুনা মইনামতি মই আকৌ ছোৱালীক বহুত ৰেচপেক্ট কৰোঁ হা তুমি যে মোক ইমান এতিয়া ইনচাল্ট মাৰি আছা নহয় সেইবোৰ কিন্তু মই আকৌ সহ্য কৰি আছোঁ বুলিয়ে আকৌ তোক মই কেনে সহ্য কৰিবলৈ কৈছা নকৰিবি আকৌ আৰু মোৰ ঘৰৰ পৰা এতিয়া গেট আউট কৈ থ'লোঁ এতিয়া মই নেক্সট টাইম উভতি নাহিবি মোৰ দেউতাই মাতিলেও তই নাহিবি কিন্তু মইনামতি মই আকৌ তোমাক তেনেকৈ ভবা নাছিলোঁ জানানে মই ঘৰত মাক কৈছোঁ মইনামতিজনী একেবাৰে কুলি নিচিনা তাইৰ মাতটো মিঠা কিন্তু এতিয়া তোমাক একদম গোটেইজনী বাঘিনী যেন লাগিছে মোৰ তোকনো কোনেনো ভাবিবলৈ কৈছিলে মই কোৱা নাছিলোঁ নহয় ভাবিবলৈ এতিয়া ইমানবোৰ লেকচাৰ মাৰিব নালাগে মহাশয় জল্দি পেকিং কৰক আৰু ঘৰলৈ যাওক হা চিনি পোৱা নাই মোক মইনামতি তুমি ভবাৰ দৰে মই বেয়া ল'ৰা নহয় তুমি মোৰ লগত গ'লে বহুত সুখত থাকিবা সঁচা কথা কৈছোঁ মই তোক এটা কথা ক'লে বুজি নাপাওঁ গেট আউট মোৰ ঘৰৰ পৰা গেট আউট আকৌ যাতে মই দেখিব নালাগে তোক কেনেকৈ কথাবোৰ কৈছে পাই আজিলৈকে ডিম বেচক আকৌ কোনেও এনেকৈ ক'বলৈ সাহস কৰি পোৱা নাই পাই আৰু ডিম বেচক বুলি ক'লে চবে থৰকৈ কপে এইজনীয়ে ভয়ে নকৰে পাই কেনেকৈ কৈছেও কি কৰা যায় বাৰু গাড়ী চাড়ী থৈ পাও যাওঁগৈ নি যিহে হ'বগৈ আৰু ইমান চাহ নহ'লে তই ইয়াতে কি কৰি আছ গোটেইখন বিচাৰি ফুৰিছোঁ তোক ভেবেলিতা বাইদেউ মই ইয়াৰ পৰা যোৱাংগৈ নি পলাই এইবোৰ চাহ পাই ভয়ে লাগিছে মোক কিবা মইনামতিজনীলে পাগল তোক মই কি পলাবলৈ কাৰণে ইয়ালৈ লৈ আহিছোঁ নেকি হা আৰে বাপেকে তোক আকৌ ইমান ভাল পাইছে তই আকৌ কেলৈ পলাম বুলি কৈছ আৰু শুন চব তাই কথা মতে নহয় এতিয়া বাহিৰলৈ ব'ল চবে ৰৈ আছে জানো পাই আৰু আপুনি কিনো কৈছে আৰু বাৰু আমিও যাওঁগৈ আৰু ইয়াত থাকি ভাল লাগিলে বহুত আৰু আপোনালোকে কেতিয়া যায় খবৰটো আমাক দিব আৰু হেৰি দিম বছা সোনকালে যাম বুজিছা নাই আমি খবৰ দিম যোৱাই দুদিনৰ আগত আমি আৰু ভেবেলিতা বাইদেউক ফোন কৰিবলৈ ক'ম আৰু তাৰপিছত আমি চবেই গাড়ীলৈ যাম আৰু আংকুল গ'লে আমাৰ ঘৰটো পাক এটা মাৰি আহিব মোৰো ভাল লাগিব আৰু আপোনালোকৰ ঘৰত থাকি আৰু খাব কিন্তু মজ পালোঁ দেই মজা লাগিলে কৈছোঁ নে মজা কি মস্তি খানা বনাইছিলে তই যে মস্ত খকুৱা মই ভালকৈ জানিছিলোঁ বাইদেউ কেলৈ তেনেকৈ কৈছে তাক সি আকৌ ইমান কামবোৰ কৰিলে মোৰ যে আকৌ বৰ ভাল লাগিলে পাই খঙালংকি আপোনাৰ নিচিনা মোৰ মন কলা মানুহ নহয় দেই মোৰ কিন্তু মনটো বহুত চাফা আছে আপুনিহে মন কলা মানুহ একেপাত চৰে ঘৰত পঠাই দিম কোনে আপোনাৰ চৰ খাব হা মোৰ কি দৰকাৰ পৰিছে আপোনাৰ চৰ খাবলৈ হ'ব বেছি লগাহে হ'বগৈ আমি যাওঁ আৰু নেনাও যাব নেকি আমাৰ লগতে নেযায় নহয় তাইক দুদিনমান ৰখাইছোঁ ঘৰত কাম চাম হ'ব নে সেইকাৰণে তাইক যাব দিয়া নাই আকৌ তোমালোকে যোৱা তাই যাব তেন্তে বন্ধুসকল দেখিছেনে আজি মইনামতীয়ে যিটো ধমক দিলে মই ভেবেলিতা বাইদেউৰ কাৰণেহে তাইক একো কোৱা নাই নহ'লে মোৰ কিন্তু খং বহুত উঠে আকৌ এতিয়া উপায় নাই নহয় চাই লওঁ দুদিনমান তাৰপিছতহে আচল ৰূপ দেখুৱাম
সেইকাৰণে আৰু ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ।